बाक्सा जिल्लानि गरेस्वराव खान्थि बेरेखायै गोबाव समनिफ्रायनो दंफां हाखावग्रा मिला सोलिबोगासिनो। मिथिनो हानाय बायदियैब्ला तामुलपुर आरो गरेस्वराव हाग्रा बिफाना हानाय दंफां आरो दंफां हाखावग्रा मिलफोरखौ हमोब्लाबो नाथाय दंफां हाखावग्रा मिलखौ फसंफिनो। बै मिलफोरा सोरखारि जेबो गनायथि गैयालासिनो सोलियो होनना मिथिनो हानाय जादों। दंफां हाखावग्रा मिला गरेस्वर ओनसोलावनो खमैबो गं 5निफ्राय 6सिम दङ। ओनसोलनि सुबुंफोरनियाव मोनसे सोंथि सिखारनाया जाबाय माबायदियै बे मिलफोरा जेबो फोरमान बिलाइ गैयालासिनो सोलिदों। बे बिथिङाव गोख्रों राहा लानायनि बाथ्रा बुंबोनाय इएम रनजित बसुमतारीनि हाग्रा बिफाना मा राहा लायो बेखौ समावसो नुसिगोन। হয়, আজি নিশ্চয়কৈ ক'ব লাগিব। আমি কেইদিনমানৰ পৰা লক্ষ্য কৰি আহিছোঁ গোৰেশ্বৰৰ মাজমজিয়াত যি আমাৰ গোৰেশ্বৰ ফৰেষ্টৰ আণ্ডাৰত 5-6টা মিল মানে অবৈধভাৱে চলি থকা আমি প্ৰত্যক্ষ হৈছে। এই মিলবিলাক ফৰেষ্ট আহি কেতিয়াবা উঠাই যদিও আকৌ মানে মিলবিলাক পুনৰ স্থাপন কৰি আকৌ তেনেকৈ 2 নম্বৰীভাৱে বিজনেছটো চলাই থাকে। মানে কেনেকৈ সম্ভৱ যে এনেকৈ একো পাৰ্মিশ্যন নোহোৱাকৈ এনেকৈ একো কাগজ নোহোৱাকৈ কেনেকৈ সম্ভৱ যে এনেকৈ মিলবিলাক চলাই থাকিব পাৰে। ইয়াৰ ওপৰত প্ৰশাসন বা মানে ফৰেষ্ট ডিপাৰ্টমেণ্ট ইয়াৰ ওপৰত ইমান নিমাত কিয়, আমি এইটো কথা জানিব বিচাৰিছোঁ। আৰু অতি শীঘ্ৰে আমি গোৰেশ্বৰ আঞ্চলিক ছাত্ৰৰ পৰা দাবী জনাইছোঁ যে অতি শীঘ্ৰে গোৰেশ্বৰ আঞ্চলিকৰ আণ্ডাৰত যিবিলাক অবৈধভাৱে কাঠফলা মিল বৰ্তমান টাইমত চলি আছে এইবিলাক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে, নহ'লে আমি গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰাই আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম।